মৰ্নিং গাইজ তো আমি যাওঁ আকৌ ডিউটি মৰ্নিং ট্ৰিপ বতাহ খাবলৈ ফটি গৈছে ঠাণ্ডাত ফুট পিম্পল ওলাই গৈছে যাওঁ আমাৰ চাচু ৰেডি হৈ আছে কিমান টাইম লগাই 6টাত আছিলে কিন্তু 6:30 পাৰ হ'ল ট্ৰিপ আছিলে চ' এনেকৈ চাই থাকিব আৰু লাইক শ্বেয়াৰ কৰি থাকিব মই এনেকৈ ভাল ভাল ইউনিক আৰু যি কৰোঁ মোৰ নিজৰ লাইফ বিষয়ে দি থাকিম তো কণ্টেক্টত থাকিব পূৰা ফুৰিম নাজানো কিমান ফুৰিম 1 ঘণ্টা টাইম আছে আমাৰ ওচৰত আহি খুৰাকো কাম যাব আছে চাচাকো কাম যাব আছে নিজৰ নিজৰ ডিউটি আছে ন তো আমাৰ 1 ঘণ্টা টাইমত আমি কিমান ফুৰিব পাৰিম আৰু যি কৰিম চাই থাকিব আপোনালোকে আৰু এনেকৈ আপডেটত এনেকৈ কণ্টেক্টত থাকিব তো কৈছোঁ ন ইউনিক ব্লগছ পাই থাকিব মোৰ আৰু যাম চাই থাকিব আৰু কি ক'ম ডিটিপি বতা তো কালি ভিডিঅ'ত এইটো আহিলে চাচু এয়া আমি যাবলৈ ওলাইছোঁ মৰ্ণিং ৱাকলৈ আপোনালোকে এনেকৈ চাই থাকিব ভিডিঅ'টো আমি গৈ আছোঁ ষ্টাৰ্ট কৰোঁ মৰমৰ প্ৰতিজা হয় মোৰ হেৰুৱাই গৈছিল এবাৰ হেৰাই যোৱা বস্তু মোৰ ঘূৰাই খুৱাইছোঁ চাবিটো বাইকৰ আপোনালোকৰ ঘৰতে আছে বাইকৰ চাবি পাহৰি গৈছিলোঁ আমি ওলাই গৈছোঁ আমি যাওঁ ক'ত যাওঁ খুৰাৰ লগত যাওঁ যি মানে চাচু চাচু মানে বহুতখিনি ৰাজ আছে সেইটো ক'ব নোৱাৰি এইটো আমাৰ পাপাৰ বসন্তি য'ত যাওঁ এইখনক লৈ যাওঁ তো এতিয়া চচমান পিন্ধ ন অলপ চকুটো বেয়া দেখাইছে টোপনি ক্ষতি কৰা হেই চালাগিছেনে নালাগিলে চচমাটো পিন্ধিব লাগে নপিন্ধিছোঁ চাল নালাগিলে কিন্তু জানো চালাই লাগিছে তোমালোকে চাইছোঁ জেলাছ ফিল কৰিছা মোক ধুনীয়া দেখি হ'ব জেল লাগা তই চাচু অহালৈকে ৱেইট কৰিব লাগিব বাইকখনটো ইয়াতে আছে এখন আমাৰ আমাৰ সৰু সুৰা ঘৰ এইটো আমাৰ খুৰাহঁতৰ ঘৰ তো আইতাৰ ভিতৰত আমাৰ ঢেৰ মানুহ চব চাচু আহিছে হাইটো আহি আছে হাতত খোজকাঢ়িব চাব বাইকত বহিলে মই বহোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আমি ক'ত ফুৰোঁ আজি মৰ্ণিঙত আমাৰ 1 ঘণ্টা টাইম আছে বেছি টাইম নাই আমাৰ ওচৰত স্পেক কি কে আকৌ অফ হৈ গ'ল জানো কি হ'ল ঠাণ্ডা হৈছে বাইক ব'লক আমাৰ লগত আৰু ভিডিঅ' চাই থাকক এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰিত দাপোন ফুলৰ পাতত কাজুন কাজুন তাৰ পৰা গুচি গলো মই তাৰ পৰা দূৰত গলো মই আজি পঢ়ি চালো নতুন নটিচ আজি কৰি চালো নতুন প্ৰেক্টিচ দেউতাই মোক ফোন কৰি মাতি পঠাল গাঁৱত গুচি গলো ব্ৰহ্মপুত্ৰ পাৰ কৰি নাৱত মাৰ বোলে বৰ কৰি মনত পৰিছে মোৰ লৈ নৰখি মই গুচি গলো আজি মই গাঁৱলৈ এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰিত দাপোন ফুলৰ পাতত কাজুন কাজুন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন গাঁৱৰ পৰা গলো মই বেক চেমিষ্টাৰত লাগিছিলে বেক দেউতাই দিছিলে স্লেপ
আমি বামে দি বেছি দূৰ নাই আৰু কিমান ছেকেণ্ড এনেই আন্দাজ লওক হিচাপ কৰি থাকক খুব খুব 26 ছেকেণ্ডমান হ'ব 1 মিনিট ধৰক বামে আমি বহুত মজা লাগিছিলে ফুৰি চশমা টুপি একে আমাৰ মানুহৰ মন মিলিলে চব মিলি যায় মন মিলি যায় মনকে মানুহে টানি আনে মই অলপ ক'বলৈ দিগদাৰ পাইছোঁ মোক ঠাণ্ডা লাগিছে বহুত দিনৰ মূৰত আজি বাইক চলাইছোঁ মই বহুত বছৰ মূৰত আমি মিউনিচিপালিটি হৈ যাম মানুহবোৰৰ কথাবোৰ ক্ৰেজি হৈ গৈছিল লেজি মানুহবোৰৰ কথাবোৰ ক্ৰেজি হৈ গৈছিল ফাইনেলি পাই গ'লোঁ যাওঁ অলপ বতাহ খাওঁ এইটো বতাহ কাৰণে আহিছোঁ আমি ইয়াত ৰাতিপুৱা চাচুৰ লগত গৈ আছোঁ আমি গাড়ীটো আকৌ যদি চাই থাকিব এনেকৈ চাচু হেৰাই গ'ল মোৰ সেইটো চাচু ক'ত দিব লাগিব চিৰি খোজ পৰিকে ইয়াত ডাবাই এটা টিপি इतना सन्नाटा क्यों है भाई হাওয়াটা নাকি এখন ঐ চাইপাৰ নাহা যে তুমি তো আজি আমাৰ কিমান হেপী হৈছোঁ মই নিজে গম নাপাওঁ মানে ক'ব প্ৰকাশ কৰিব নোৱাৰি এইটো শব্দৰে তই মৰ্ণিং ৱাক কৰিছে বহু অলপ দি আমি অলপ কথা চথা পাতোঁ আৰু ওলাই যাম ইয়াৰ পৰা মানে কি হ'ল মানুহৰ কিবা এটা বস্তু যদি হেৰাই যায় সেইটো বিচাৰি থাকোঁতেও বিচাৰি পোৱা নাযায় সহজে যদি সেইটো সেনেকৈ মৰম বিচাৰি পাবলৈ বহুত কষ্ট কৰিব লাগে আৰু আজি মই নাজানো নিজকে সেইটো কৰাত বাধ্য কৰি লৈছোঁ কেনেকৈ নাজানো মই আপোনাৰ লগত মিলাবলৈ মই সেইটো কৰিছোঁ তো আজি ভাল লাগিছে মই আৰু চাচু ভতিজান নাই আমি ফ্ৰেণ্ড নিচিনা আহিছোঁ ফুৰিবলৈ আমাক যোনে চাইছে চাগে ভাবিব তো এনেকৈ আমাৰ ফেমিলি যেনেকৈ থাকিব এনেকৈ জ্বলিবই লাগিব বেলেগে চাই মানে জ্বলা নহয় আমাৰ পৰা শিকিব লাগে যেনেকৈ ফেমিলিতে থাকিব লাগে আমি এনেকৈ থাকিম আৰু মানুহকো শিকাই যাম যে এটা ফেমিলিত কেনেকৈ মিলি থাকিব লাগে আৰু আমাৰ মেইন এটাই আছে যে আমি জ্ঞান বিলাই বেছি ভাল পাওঁ ভাল হওক বেয়া আমি জ্ঞান বিলাই বেছি ভাল পাওঁ তো কাকাৰ ওচৰত মোৰ ওচৰত একেই চেম মিলে কাৰণে আমি আজি ৰাতিপুৱা মৰ্ণিঙত ৰাতিপুৱা প্লেনিং বনোৱা হৈছিলে কিন্তু ৰাতিপুৱা কাকাৰ উঠা দেৰি হৈ গ'ল হ'ল বহুত দেৰি হ'ল এইবোৰ হওঁতে আৰু আগবাঢ়িব দেখিলে আৰু সোনকালে কৰিব দেখিলে আমি হেৰুৱাইছিলোঁ বাট ৰাস্তা এটা তথাপি আমি মোৰ ভতিজাটোৱে দেখুৱালে যে কাকা আমিও কিবা এটা কৰিব পাৰিম তো কি আৰু মানুহে চাওক নাচাওক আমাক কিন্তু আমি পাৰ কৰা দিনবোৰ কালেক্ট কৰি থ'ব পাৰিম ন আমি যেতিয়া ডাঙৰ হৈ যাম তেতিয়া সেই দিনবোৰ মানুহে আমি ডাঙৰ হ'ম আমি বিয়া পাৰোঁ তেতিয়া আমাৰ সেই অহা বাচ্চাবোৰে চাব ন আমাৰ ভিডিঅ' চব অঁ পাপা কাকা এতিয়া এনেকৈ আছিলে আমিও এনেকৈ থাকোঁ আমি সিহঁতক নিশিকালে সিহঁতে আমাৰ ভিডিঅ' চাই শিকিব পাৰে আমাক সিহঁতে শিকাব দৰকাৰ নাই সেইটো কাৰণে কাম এনেকৈ কৰক যে মানুহে চাইকে শিকে তুমি তাক বুজালে কেতিয়াও সি নুবুজে তুমি তাক এনেকৈ কাম কৰা তোমাক চায়ে শিকি যাব সি মানুহক বুজাব হ'লে বহুত টাইম লাগিব সময় লাগে মাৰিবলৈ হয় এতিয়া এইটো যোগেদি আমি এতিয়া অলপ আমাৰ ঘৰৰ পৰিয়াল বা মানুহ কিছুমান আছে সিহঁতক আমি বুজাবলৈ চেষ্টা কৰিছোঁ তালৈ আৰু মই ভতিজাৰ লগত লগ দি এদিন নিশ্চয় হ'ব আজি আমাৰ চব ফেমিলি মোৰ লগত আছে মোৰ কাকা চাচু মোৰ মা পাপা চবেই লগত আছে আৰু কিছুমান বাহিৰৰ মানুহ আছে মই সিহঁতকো থেংক ইউ কৈছোঁ তো এনেকৈ লাহে লাহে
কেইটামান মানুহ আছে গোটেই ডিব্ৰুগড় মোৰ লগত হ'ব, তেতিয়াতো গোটেই অসম লগত হৈ যাব লাহে লাহে। বেয়া কামততো চবেই প্ৰথমে হাত উঠায়, কিন্তু আজি ভাল কামত এবাৰ হাত উঠাই চালে কিমান ভাল লাগিব। তো ব'লক আমি ডিটিপি য'ত চাইপাৰ কল কাকাক দেখাওঁ আজি। দুটা থাকে মানুহৰ মাজত, জীৱনত ভাল আৰু বেয়া, তাক চিলেক্ট কৰিবৰ কাৰণে নিজে ৰাস্তাটো নিজেই বিচাৰি ল'ব লাগিব, কোনটো ৰাস্তা বেয়া। সদায় বেয়া ৰাস্তাটো যাব লাগে, এই নহয় মানুহে যে অকল ভাল ৰাস্তাতে খোজকাঢ়িব লাগে। বেয়া ৰাস্তাটো খোজকাঢ়ি চাওকচোন বাৰু, এই বেয়া ৰাস্তাত কি আছে, ভাল ৰাস্তাত কি আছে দেখিলে, ভাল ৰাস্তাত বোলে এইবোৰ আছে। তেতিয়াহ'লে মই ৰাস্তাটো সলাই দিওঁ, আকৌ ভাল ৰাস্তাটোলৈ যাওঁ, তেতিয়া জীৱনত নিজে এদিন উন্নতি কৰিব পাৰিব। মানে কি হ'ল, নিজকে বুজাবলৈ বেয়া হ'ব লাগে, কাৰণ বেয়া হ'লে আমি ভাল শিকিম। আমি যদি বেয়া একো নাজানো তো আমি শিকিম কেনেকৈ? তেনেকৈ আমি চব শিকিব লাগে, চব ইকুৱেল হ'ব লাগে আমাৰ লাইফত। আমি বেয়া বস্তু খাইছোঁ তো আমি ভাল বস্তু খাব লাগিব। আমি ডান্স কৰিছোঁ তো আমি গাবও লাগিব, কাৰণ কেতিয়াবা বক্স নাথাকিলে আমি কিয় নিজে গাই নাচিব লাগিব। নিজৰ মনটো সদায় পূৰা একদম বতাহৰ দৰে পানীৰ দৰে বৈ যোৱাৰ নিচিনা কৰি দিব লাগে, যাতে কোনো তাতে মানে ৰখাব নোৱাৰে মনবোৰ। মনটোনো আটাইতকৈ বেগী বস্তু বুলি কয়, মনত যি ভাবিবা সেইটো নিশ্চয় এদিন সম্পূৰ্ণ হ'ব। তো এইটো আমি চাইপাৰ কৰা জেগাত আহি গৈছোঁ, কাকাক লৈ আহিছোঁ আজি। কাকাই কৈ ইয়াত দেখিছোঁ বোলে ল'ৰাখিনি গাই, মোক দেখা নাই বোলে কেতিয়াও। মোৰ ডেভিডহঁতক দেখিছে, ডেভিড ৰাজাহঁতক দেখিছে, আমাক দেখা নাই। এইটো টুপাক, এইটো আমাৰ হেৰি চাইৰ বুলি লগৰ এটা আছে, সি এইটো ড্ৰ কৰিছিলে। টুপাক আমাৰ ৰেপ গড জাক। আৰু মৰিও আজি আমাৰ বহুত আমাৰ ৰেপাৰ্ছৰ হেৰিত ৰাজ কৰি আছে। কাকাৰ লগত চেল্ফি লৈ লওঁ আমি মেইনলি কালি কৈলাশ ভাইৰ লগত আহিছিলোঁ, আপোনাক দেখিলেই চাগে। মৰ্ণিং বটা বুলিকৈ কৈলাশ দাদাই কৈ আছিলে, এই মৰ্ণিং বটা খাবৰ কাৰণে আহিছিলোঁ, আমি ল'বৰ কাৰণে আহিছিলোঁ, কিন্তু নাপালোঁ। তথাপি মানে অলপ দেৰি বহোঁ আৰু চাওঁ বতাহটো যেন আহি যায়। আমি আহিছিলোঁ, আমাৰ লগতো আহি যায়, যেন অলপ দেৰি বহোঁ, ফিল কৰোঁ বতাহটো। যেতিয়া আপোনালোকক এনেকৈ তামোল খাই যাওঁ, তামোল খাই পাই এইটো সৰু সুৰা মোৰ মানুহ অভ্যাস আছে দেই, ৰাতিপুৱা মোক মানে কিবা এটা লাগে, ব্ৰাছ নকৰা মোকতো মানে চাহ লাগে। আহিলে তামোল এডোখৰ। আগততো গুটখা খাইছিলোঁ, কমলা পচন্দ এৰিলোঁ। মই কওঁ আৰু কমলা পচন্দটো যাতে তোমালোক কিছুমান ল'ৰা ছোৱালী খাই আছো যদি এৰি দিবা, বেয়া বস্তু। তামোল থাকিব ডিটিপি মাজতে এইখিনি। আৰু সৰু ঘৰ, কিছুমান দুখীয়া মানুহে বহুতে ইয়াত বাস কৰি আছে, যাৰ নিজৰ ঘৰ নাই। তো আমি বিচাৰোঁ সিহঁতৰবোৰকো মানুহে হেল্প কৰক, চকু মেলক সিহঁতৰ ওপৰতো। কিমান দিন বাৰু এনেকৈ থাকিব সিহঁতি? তো মানুহে আজি সিহঁতি পানী হৈ যায় সিহঁতি বেলেগত থাকে। তো আপোনালোকে কিমান দিনৰ পৰা আছে? মানে কিমান দিনৰ পৰা আছে আপোনালোকে ইয়াত? বহুত দিন আছে, এনেই বহুত ঠাণ্ডা নালাগে জানো? ঠাণ্ডা লাগিব। ঠাণ্ডা মানুহৰ কষ্ট দিছে, ঠাণ্ডা গৰম একো কম। আৰু ইয়াত মাটিৰ জীৱন দেখিছে আপোনালোকে কেনেকৈ ঘৰ বনাই নিজৰ আছে সিহঁতি। এনেকৈ মানুহক চৰকাৰে কেতিয়াও চকু নিদিয়ে। যাৰ ডাঙৰ ডাঙৰ ঘৰ আছে, যাৰ হেৰি আছে, সিহঁতবোৰক দিয়ে, কিন্তু এনেকৈ মানুহক কেতিয়াও নিদিয়ে। আচলতে সৰু বাচ্চা আছে, চাওক আপুনি এইটো চাওক। কেনে বাহ বনাই থৈ আছে। দেখিছে কিমান কষ্টকে আছে সিহঁতি। किसी का कुछ वो आप लोग यहाँ से कब से है? हाँ यहाँ से हम लोग हो गया आज 2-1.5 साल। किसी को नजर नहीं पड़ा आज तक, मतलब वो कोई भी नहीं बोला आप लोग अच्छा जगह दे, आप लोग कुछ भी कोई बोला नहीं, सब उल्टा कमेंट करते हैं ना क्यों है यहाँ पे। यहाँ से और उजाड़ने का कोशिश कर रहे यही हैं। तो आदमी लोग का सोच है ना, ये लोग को अगर जगह है तो सरकार के पास इतना सारा जगह है। अभी हम बोल रहे हैं ना ये बात, हमको नोटिस करेगा, कमेंट देगा, तुम क्यों बोल रहे हैं, हमको डिसलाइक करेगा। और हम एक गाना का हम रेपर हम लोग क्या यहाँ पे आते करेंगे भैया, सरकार तो देता है पर यहाँ का आदमी लोग नहीं देते हैं ना। हाँ आदमी लोग ही खराब है,
দেখি ইমান সৰু পোৱালি যদি কেনেকৈ বনাইছে খাইছে মানুহক অলপো বুজিব লাগে যিমান হ'লেও মানুহ হয় যেনেকৈ হ'লেও মানুহ দুখ কষ্টটো বুজিব बच्चे লাগে हम लोग मजदूरी करते हैं वही सुख दुख जो अल्लाह देता है वही खाते हैं परवाना कर रहा है। तो आंटी हम प्रॉमिस कर रहे हैं आप लोगों को हम अभी स्टार्ट किया है वो जो हम गाना गाता है हमारा तीनों गाना हुआ कल परसों हम लाइव शो किया प्रोग्राम किया तो धीरे धीरे हमारा जब होगा भगवान आपको कामयाब करे। हम जब भी करेगा मतलब हम जब भी कुछ करेगा आप लोगों को गरीब लेके हमको बहुत कुछ करने का मन है लेकिन कोई सपोर्ट नहीं करता है भगवान आपका मनोकामना जरूर पूरा करेगा भैया अगर Promise आप इतना दिल में आप अपना सोच लिए है तो जरूर अभी आपका हम ये वीडियो बना रहे हैं सब तमन्ना सोचेगा पूरा पॉपुलैरिटी के लिए या कुछ के लिए बना रहे हैं नहीं हम तो कभी रोज यहाँ पे आके सुबह बजता है अकेले बेचता है तो अकेले बात करता है आज मेरा चाचा पहली बार मेरे को गर्व फील किया तो मेरे साथ आया पहली बार मेरे चाचा को बुला दे कोई बात नहीं। ठीक है आप आते हैं आप लोग आइए তো কথা পাতিলোঁ ভাল লাগিলে দেখিলে নহয় মানুহে কেনেকৈ নিজে কষ্ট কৰি আছে সিহঁতক উঠিব কৈ আছে ইয়াৰ পৰা বোলে যিমান যি হ'লেও সিহঁতৰ চৰকাৰে যদি সিহঁতক ভাল জেগা এটা দিয়ে সিহঁতি কেতিয়াও এনেকৈ নিজৰ কাবজা কৰি নথয় সিহঁতি কাবজা কৰি থোৱা নাই সি কয় যে কাবজা কৰি থোৱাৰ কাৰণে আচলতে সৰু সৰু বাচ্চালৈ সিহঁতি যাব ক'ত মানুহে দুখ বুজাটো মেইন এইটো মানুহবোৰ বাৰিষাৰ পানী যেতিয়া হৈ যায় নৈত এই মানুহবোৰ আঁতৰি যায় ন নিজৰ নিজৰ আশ্ৰয় লৈ গুচি যায় বিচাৰি যায় সিহঁত নিজৰ মজুৰি আৰু পেট চলাবৰ কাৰণে এইখিনি জেগা আশ্ৰয় লৈ সিহঁতি বহি থাকিছে সিহঁতি পৰিয়ালখন কটাইছে সিহঁতৰ জীৱন अरे बढ़ेगा जाइए চাচু কেনেকৈ লাগিছে চাচু আজি ফাৰ্ষ্ট টাইম মোৰ লগত আহিছে এনেকৈ ট্ৰিপত মানে এইটো মই ট্ৰিপ বুলিয়ে কওঁ মৰ্ণিং ট্ৰিপ বুলি কওঁ দেখিছে মানুহে কথা দিছে এইটো চব বহিছে খৰচ কৰিছে চোৱা তেনেকুৱা লাগিছে বিন্দাস खुले में सोच करने का मजा ही कुछ है अलग है বিন্দাস বোলে আমি ইয়াতে বহোঁ অলপ বতাহটো আহে নাই চাওঁ আজি যদি বতাহটোৱে আমাক দুদিনত চাই বতাহ বাজি অহা নাই যেন লাগিছে হ'ব লাগিব ধুনীয়া জেগা ডিব্ৰুগড়ত ইমান ধুনীয়া জেগা আজি ল'ৰাই দেখাইছে দেখিছোঁ নিজৰ যদি চহৰখন জেগাডোখৰ মানুহ এনে কাম কৰিব লাগে যে আমাৰ ডিব্ৰুগড়ত মানুহে ফুৰিব আহিব লাগে ইমান আৰ্টিষ্ট আছে সলমান খান শ্বাহৰুখ খান জুবিন বহুতে আছে বহুত আৰ্টিষ্ট আছে আমাৰ অসমত ডিব্ৰুগড়ত আৰু গোটেই ৱৰ্ল্ডত কিন্তু আমি তাহাঁতক চাবলৈ যাওঁ তো এনেকৈ কাম এটা কৰিব লাগে যে সিহঁতক নহয় আমাক চাবলৈ আমাৰ ডিব্ৰুগড় আমাৰ চহৰখন চাবলৈ মানুহে ইয়াত আহিব তো নিজৰ থিংকিং চেঞ্জ কৰক মানুহ নিজে অট'মেটিক চেঞ্জ হৈ যাব কোনপিনে সেইপিনে বলক আৰু আমি যিবোৰ কৰি আছোঁ আমাক দেখি আজি আমি কাকা আৰু মই ষ্টাৰ্ট কৰিছোঁ এতিয়া লাহে লাহে অকলে মই কৰিছিলোঁ এতিয়া কাকা লগ দিছে লাহে লাহে আমাৰ ফেমিলিও এনেকৈ বহুত আপডেট হ'ব সেইটো শিকিব লাইফ ষ্টাইল চেঞ্জ হ'ব এইবোৰৰ পৰা লাইফ ষ্টাইল চেঞ্জ হ'ব কাৰণ আমাক মানুহে চাব তো আমি নিজকে থকা ষ্টাইলটো বদলাব লাগিব ন এতিয়া বহুতে চাব আমাক তো আমি অলপ চব চেঞ্জ লাহে লাহে চব চেঞ্জ হৈ যাব অকল ছাপৰ্ট কৰক আমাক আৰু এনেকৈ লগ দিয়ক আৰু সত্যতাৰ লগ দিব কাৰণ অমনে কেতিয়াও ফেক্টছ নিলিখে যি দেখে সেইটোৱে লিখে না সি বেলেগ গান নিলিখে লিখিব পৰাতে বহুত গান লিখিব পাৰি বাট যিটো হৈ আছে সমস্যা সেই চবে লিখিব লাগে ছিংগাৰ এটাতো গান লিখি দিব বাট ৰেপাৰ এটাতো সেনেকৈ যদি লিখে তো আমাৰ নাহাজে সেনেকা ৰাইট দেখিছেনে আৰু ইয়াত আছে বহুত মানুহ এইবোৰ চলে না ন ভাঙি থৈ দিছে কেতিয়াবা মহন্তত ডাক লৈ আহিম কেতিয়াবা তাৰো বাইক আছে ন তাক লৈ আহিম আমাৰ দাদা এটা আছে মিউজিক এম জি বুলি কওঁ মই তাক তাৰ নাম মহন্ত গড় হয় শ্বৰ্ট ফৰ্মত এম জি বুলি কওঁ এম জি কাও এম জি হয় আমাৰ কাকাৰ নাম শ্বৰ্ট ফৰ্মত এম জি
MGAG নাৱত উঠিব একা নাযায় বান্ধা আছে গুচি গ'লেও টানি লৈ আহিম আছো ন মই প্ৰথমবাৰ আজি উঠিছো মই ধুনীয়া লাগিছে ইয়াত আহি আৰু ভতিজাটোৱে আজি মোক শিকালে কাকা এনেকুৱা জেগা এটা আছে বোলে পিছত মই অকলে আহিকে মন বহো খুলি কথা পাতিব পাৰি নিজে ইয়াত আহিকে নিজে নিজৰ লগত কথা পাতিব পাৰি চৰাই চিৰিকটি মাত শুনিকে ভাবিব যে সিহঁতিয়ে কথা শুনি আছে মই আহি অকলে বহো আজি কাকাহঁতৰ লগত 3 বছৰ হ'ল মাত বোল নাছিলে কিন্তু কিবা এইটো মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে হয় মানুহৰ মাজত থাকে আকৌ সেইখিনি আজি নহ'লেও ঘূৰাই ল'ৰা পাইছো। আগবাঢ়িব নোৱাৰে কি মানে বা ময়ো আগবাঢ়িব নোৱাৰিম মানুহৰ আমাৰ দুখ হ'ব দিলেহে আছিলে। বোলে সুখ পায় বুলি কয় যে দুখ মানুহৰ লাগে দুখ থাকে মানুহৰ মাজত যিমান দুখ সহ্য কৰিব পাৰিলে সিমান সুখ অধিক সুখ পোৱা যায় বুলি কয় সেনেকুৱা সুখ পোৱা যায় মানে সেই সুখ আৰু ক'বলৈ ভাষা নাথাকে আৰু মই ইয়াত আহিকে নিজক আপোনাক হেৰুৱাইছিলোঁ বুলি নিজকে ফিল কৰিছোঁ তো আজি মই এই জেগাটোতে আপোনাক আকৌ পাইছোঁ এই জেগাটো মানে এনেই DTP এটা বেয়া প্লেচ নহয় ইয়াত বহুত ল'ৰা ছোৱালী আহে সেই চব সিহঁতি আহিকে মানে বেয়া কৰিছে কলেজৰ ড্ৰেছ আহি যায় কিছুমান ল'ৰা ছোৱালী আহে ইয়াত উইথ মিন্স বাবা বুলি কয়তো ন গাঞ্জা এই চব খাব লাগে কিন্তু সিহঁতি এনেকৈ অপেনলি খাই তো মানুহে বেয়া পায় ন সেইটো কাৰণে কয় যে DTPটো বেয়া জেগা পাৰ্ক হয় মানে ইয়াত বহুত হেৰি চলে কিন্তু আমি ইয়াত দেখিব গ'লে ইয়াত ডান্স প্ৰেক্টিছ হয় উচু প্ৰেক্টিছ হয় আকৌ আমাৰ চাইফাৰ হয় ইয়াত বহুতখিনি ভাল কামো হয় যদি আমাৰ চৰকাৰে এই জেগাটো যদি একেবাৰে কাৰণে যদি কিবা ভালকৈ ৱাল চোৱাল ঘেৰি যদি কৰি দিয়ে তো ইয়াত বহুতখিনি শিক্ষা আগবাঢ়িব আমাৰ ডিব্ৰুগড়ত কিন্তু চৰকাৰে এই চব ভাবিছে মানুহে ইয়াত কাবজা কৰি আছে নহয় সিহঁতি কাবজা কৰি আছে ন ঘৰ দুৱাৰ নাই কাৰণে আজি ইয়াত আছে থাকিলেতো সিহঁতে কেতিয়াও নাথাকিলে ইয়াত এনেকা চৰকাৰে সিহঁতৰ ওপৰতো কিবা এটা কৰিব চৰকাৰ এতিয়া তথাপিও বহুতখিনি আগবাঢ়িছে চৰকাৰ কৰি আছে চব কথা চৰকাৰক কৰিলেই নহয় বহুত ধুনীয়া হৈছে গাড়ী বাঢ়ি গৈ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন সৰু হৈ গৈ আছে আগত সৌটো আছিলে মথুৰি আমাৰ সেইফালে আছিলে এতিয়া মথুৰি আমি ইমানটোলৈকে আহিব পৰা নাছিলোঁ এতিয়া আহিব পৰা হৈছে এয়া মানুহজনে নাও ধুইছে মানুহৰ নাও পানী হৈ গৈছে যাওঁ ব'লা আমি গৈ থাকোঁ আৰু মই চাই থাকিব এনেকৈ মই গোটেই দিনটো আজি কি কৰোঁ ফেমিলিৰ লগত এনেও আজি মোৰ ক'তো প্লেনিং নাই আজি মই ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিম আৰু বৃহস্পতিবাৰ আজিৰ দিনটো বহুত ভাল তো গৈ থাকক আমি ঘৰ যাওঁ কাৰণ কাৰো আমাৰ ডিউটি যাব আছে তো আমি এনেকৈ লগত থাকিব সদায় লগ পাই থাকিব মোক আৰু যিহেতু এতিয়া প্ৰায়ভাগ আমি বিচাৰিম যে লগত থাকিবলৈ সদায় আমাক এনেকৈ লগত পাই থাকিব আৰু আমাৰ ভাল ভাল কথা আপোনালোকৰ কাণত শুনি থাকিব পাব আমাৰ কথাবোৰ শুনি আপোনালোকৰ আমাৰ যেনেকৈ আমাৰ চ'চটো ইউনিক আমি চবৰে চ'চ মানে আই মিন চবৰে থিংকিংটো চেঞ্জ কৰিব খুজিছোঁ এদিন নহয় এদিন চব চেঞ্জ হ'ব তো আমি যাওঁ ডাইৰেক্ট বাইক য'ত আছে তাত গৈকে কথা পাতোঁ তো মানে ভাগৰি গৈছোঁ হাতো বিষাই গৈছে মোৰ অথনিৰ পৰা কেমেৰা ধৰি আছোঁ তো অলপ যাওঁ আমি তাত বাইক আছে তাৰ পৰা ষ্টাৰ্ট কৰোঁ চ' গাইজ ফাইনেলি আমি ডিটিপিৰ পৰা নামি গ'লোঁ আমি ঘৰ যাওঁ কাকাৰো কাম যাব আছে তো আমি বাই এতিয়া মই বাইক মই চলাওঁ তেনেকৈ বাইক চলাওঁ পাছত পাতিম আমি লাহে লাহে শুনি থাকিব আমাৰ কথাবোৰ পাই থাকিব আমাৰ আপডেটবোৰ আমাৰ আপোনৰ মাজৰ চিক্ৰেটবোৰ শুনি থাকিব লাহে লাহে যদি আমি এনেকৈ আমাৰ ভিউ চবে চাই থাকে আমি যাম বেছি কথা নাপাতোঁ ফাইনেলি ঘৰ পাই গ'লোঁ আমি কাকা চাচু মই দাদী কাপোৰ শুকাই আছে ফাইনেলি ক'ত গ'ল দেখিবা নাই খাইটো যাওঁ এতিয়া মম্মী মুখ চুখ ধুওঁ আৰু খানা চানা খাওঁ কাকাও কাম যায় চাপৰ্ট কৰি থাকিব এইটো আমাৰ ভাইটি কালু বাই চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব নকৰিলেও নাই এইটো আমাৰ কালেক্ট কৰা পাৰ কৰা দিনবোৰ কালেক্ট কৰাৰ কাৰণে এই একাউণ্টটো খোলা হৈছে বাই